নমস্কাৰ এমজি আপডেটত আপোনালোকক আকৌ এবাৰ স্বাগতম যোৰহাটত ওলাইছে নতুনকৈ চাকৰি ৰিক্ৰুটমেণ্ট হয় আৰ্মি পাব্লিক স্কুলত ওলাইছে ৰিক্ৰুটমেণ্ট হয় যেটো পিজিটিৰ কাৰণে ওলাইছে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি খালী হৈছে ইয়াৰ কাৰণে ল'ৰা ছোৱালী আপুনি সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াত হ'ব ৱাকিং ইণ্টাৰভিউ এটা ডেট আছে হেতু ডেটত ৱাকিং ইণ্টাৰভিউ হ'ব কোনটো ডেটত হ'ব ক'ত হ'ব সকলোবিলাক ভিডিঅ'টোত কম তেন্তে বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া নটিফিকেশ্যনটো ষ্টাৰ্ট কৰিছোঁ যেটো অলৰেডি কৈছে যে মই আৰ্মি পাব্লিক স্কুল যোৰহাট ৰিক্ৰুটমেণ্ট হয় পিজিটিৰ কাৰণে সাইকোলজি এণ্ড Phy Ednৰ কাৰণে ওলাইছে ৱাকিং ডেট হ'ব 3/9/2019 আৰু ইয়াৰ যেটো ভেকেন্সিটোৰ কথা কম পিজিটি সাইকোলজিক্যাল কাম কনচিডাৰ আৰু পিজিটি Phy Ednৰ কাৰণে ওলাইছে কোৱালিফিকেশ্যনটো আপোনাৰ প্ৰয়োজন হ'ব MA প্লাছ B.Ed with Educational Psychology as one of the subject and MPEd respectively আৰু বয়সৰ সীমা বিলো 40 years হয় ইয়াৰ কাৰণে আপুনি এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফৰ্ম এখন পাব যেটো প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাটত তাত আপুনি ফৰ্মখন ল'ব লাগিব 100 rupees পেমেন্ট কৰিব লাগিব বাই কেছ আপুনি 100 rupees পেমেন্ট কৰিব লাগিব তাৰ পিছত আপুনি এপ্লিকেশ্যন duly complete should be sent directly আৰু আপুনি সেন্ড কৰিব লাগিব প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট নিয়াৰ MES Gate Rowriah PO Chaliha District Jorhat Assam 785004 আৰু এইটোৱে হয় যদি আপুনি ইন্টাৰেস্টেড হয় তেন্তে আবেদন কৰিব পাৰিব আৰু যেটো ইন্টাৰভিউটো হ'ব 3 ছেপ্টেম্বৰ 2019 চনৰ দিনৰ 10:30 বজাত সো আপোনালোকে যিমান পাৰে অতি সোনকালে আবেদন কৰক আৰু যোৰহাট গৈ আপুনি আগে ফৰ্মখন লওক ফিল আপ কৰি 100 rupees এতে জমা দি দিয়ক এইটোৱে হয় ভিডিঅ'টো এতিয়াটো কেনে পেলে তাক জনাব নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ